friends, welcome back to my channel Bapis update. আজি হল বিজয়া দশমী তো আজি ইয়াতে ৰাৱণ জ্বলোৱা হ'ব তাৰ কাৰণে মই আহিছো নৰ্থ গুৱাহাটীলৈ তো প্ৰথম মই নৰ্থ গুৱাহাটী দুৰ্গামন্দিৰ দেখা দিছো এটো হল নৰ্থ গুৱাহাটীৰ মধ্যম খণ্ড ইয়াতে চাক মণ্ডপ বনোৱা হৈছে আৰু এই মন্দিৰটো যেটো মূৰ্তি হয় সম্পূৰ্ণ মাৰ্বল পাথৰ দি বনোৱা হৈছে আর ইপিনি দেখা পোৱা গৈছে যে ৰাৱণটো বনোৱা আছে ইয়াতে তো অলপ পিছত মানে আৰু আধা ঘণ্টামান পিছতে ৰাৱণটো জ্বলোৱা হ'ব তো তাৰ কাৰণে বহুতে গাঁৱৰ পৰা ইয়াতে মানুহ আহিছে আৰু চাৰিওফালে চাক হাজাৰ হাজাৰ মান মানুহ আহিছে ইয়াতে চাবলৈ আৰু বৰ্তমান সব ৰেডি হৈ আছে বৰ্তমান চাৰিওপিনে বোমাৰ পৰা বম লগাই আছে ইয়াতে লাখ লাখ টকাৰ বম আনা হৈছে অলপ পিছত দেখিবলৈ পাব আপোনালোকে তো বৰ্তমান ষ্টাৰ্ট কৰি আছে ইয়াতে তো বম ফুটোৱা ষ্টাৰ্ট হৈ গ'ল বৰ্তমান হেপী দীপাৱলী হৈ আছে বৰ্তমান আজি ৰাৱণৰ শেষ হ'ব আজি মজা বাপরে বাপ চারিপিনে খালি বোমরে শব্দ চারিপিনে বমে বম ডিজে নাগিন ডিজে রাবণ আর ইপিনে আকাশৰ ফালে চাক এনেকুৱা লাগিছে যে আমি আকাশৰ ওপৰতে আছো আৰু চাৰিওপিনে তৰাবোৰ জিলিকি আছে আৰু এইফালে চাক এই ৰাৱণক জুই লগাই আছে বৰ্তমান এই চাক ৰাৱণৰ ভৰিৰ ফালে চাব দেখা পাইছে জুই লগাইছে বৰ্তমান তাতে বম লগাইছে এতিয়া ৰাৱণৰ শেষ এতিয়া ৰাৱণে জ্বলিব একদম তামাম জ্বলিব আজি ৰাৱণৰ শেষ এই তো রাবণ জ্বলি আছে জ্বলেল রাবণ জ্বলেল ওই রাবণ আমার উপর নপরিবি রে আমার উপর নপরিবি শেষ বৰ্তমান ৰাৱণৰ গোটেই ছাল বাকলা কাপোৰ গোটেই জ্বলি গৈছে খালি অকল হাৰাবিলাক ৰৈ গৈছে সেইবোৰেও জ্বলিব কেতিয়াবা জ্বলে গম নাপাওঁ তামাম মজা লাগিছে তামাম মজা
হ্যাপি বিজয়া দশমী, হ্যাপি বিজয়া দশমী। তামাম মজা, আরো ফাটা, আরো ফাটা, আরো ফাটা থাক, বমে বম, বমে বম। আৰু এইখিনি চাওক কিমান বোমা ফুটাইছে তাতে, আৰু ফুটাই আছে এতিয়ালৈকে, কিমান বোমা তাতে ফুটাই কিনি জমা কৰিছে চাওক, তাতে জ্বলা বোমাবোৰ আৰু গোটেইখিনি ফুটাই আছে, আৰু বহুতো বাকী আছে ফুটাবলৈ বমবোৰ। তো গোটেইখিনি কাম চলি আছে সিহঁতৰ, মানে এতিয়ালৈকে বন্ধ হোৱা নাই বৰ্তমান। তো ফ্ৰেণ্ডছ, আজিৰ কাৰণে ভিডিঅ'টো ইমানেই। আকৌ এবাৰ লগ পাম নেক্সট ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব।